সমষ্টিয়ে আমাৰ কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈছে আৰু আমাৰ যোৱা কাউন্সিল ইলেকশ্যনত যিবিলাক প্ৰাইমাৰী কমিটি আছিলে বুথ কমিটি আছিলে সেইবিলাক এতিয়াও কণ্টিনিউ কাম কৰি আছে গতিকে এইটো নিৰ্বাচন আমাৰ কাৰণে খুব কঠিন নহ'ব এনেকুৱা এটা স্পষ্ট হৈছে খালি আমাৰ যিটো ফৰ্মেলিটিজ সেইবিলাক আমি কৰিবলৈ গৈ আছোঁ ফৰ্মেলিটিখিনি হৈ যোৱাৰ পিছত এই নিৰ্বাচনটো আমাৰ কাৰণে ইমান কঠিন নিৰ্বাচন হ'ব এনেকুৱা আমি লগা নাই বিচাৰে নহয় সমষ্টিটোতো গোটেই ইয়াৰ যিখিনি সমষ্টি আছে ইয়াত আমি খেলিবলৈ বিচাৰোঁ আৰু কিন্তু ইয়াত মিত্ৰতাৰ যদি ধৰ্মটো ৰাখিব লাগে অলপ গিভ এণ্ড টেক হ'ব লাগিব তো ইয়াৰ মাজতে আমি আলোচনা কৰি আছোঁ কি মেক্সিমাম সিট UPPL খেলিবৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ তিনিটা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে সাজু হৈ আছোঁ গতিকে এইটো আলোচনাৰ মাজতেই হ'ব আৰু ৰাজনীতি দলটো কৰিবই কংগ্ৰেছো কৰিব BPFও কৰিব কিন্তু ইয়াৰ মাজতে আমাৰ যিটো আছে কি আলোচনা বিলোচনাৰ মাজত এটা আণ্ডাৰষ্টেণ্ডিং হ'ব ভাল এটা চৰকাৰ গঠন কৰিব লাগে অসমত ৰাইজৰ উন্নয়ন কৰিব লাগে আমাৰ অঞ্চলত ইমান দিনে ডিপ্ৰাইভ হৈ আছে MLA বিলাকে এছেম্বলিত যাই পেলাই একো কথা নকয় কোনো আঁচনিৰ কথা নাপাতে সেইকাৰণে আমাৰ অঞ্চলবিলাক ডিপ্ৰাইভ হৈ আছে তো সেইকাৰণে এইবাৰ আমি ভাল ব্যক্তিসকলক নিৰ্বাচিত কৰি যোনে নেকি এছেম্বলিত যাই পেলাই অসমৰ কাৰণে কাম কৰিব পাৰে আমাৰ অঞ্চলৰ কাৰণে কাম কৰিব পাৰে তেনেকুৱা ব্যক্তিসকলক নিৰ্বাচিত কৰাৰ কাৰণে চিন্তা কৰা হৈছে চাওক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ক'ত যায় কি কৰে সেইটো তেখেতৰ ব্যক্তিগত কথা তেখেতৰ দলৰ কথা তো এতিয়া যিটো দেখিবলৈ পাইছোঁ মই এইটোহে আচৰিত হৈছোঁ কি কংগ্ৰেছে ইমান দিন BPFৰ দুৰ্নীতি অপশাসনৰ কথা ক'লে হঠাৎ মানে এইটো আৰু হাত মিলাই দিলে আৰু আনপিনেদি এইটো UDF লাফিকুল হত্যাৰ পৰা আদি কৰি সব কথাক লৈ পেলাই BPFৰ এগেইনষ্টত সদায় মাত মাতি আহিছে আকৌ আজি BPFৰ লগত হাত মিলালে গতিকে ইয়াত 17 বছৰৰ দুৰ্নীতি যিটো হৈছে এইটো মানে ভাৰতবৰ্ষত এনেকুৱা কত হোৱা নাই ইফালে মানে 50 বছৰৰ দুৰ্নীতি ইফালে 17 বছৰৰ দুৰ্নীতি গোটেই দুৰ্নীতি লগ লাগি পেলাই এটা চৰকাৰ বনাব বিচাৰিছে আৰু ৰাইজে এই কথাটো বুজি পায় গতিকে এইবাৰ কোনো BPFক ভোট নিদিয়ে ৰাইজে এইটো স্পষ্ট কথা UPPL আৰু BJPকে ভোট দিব আৰু অসমত চৰকাৰ গঠন কৰিব নাই মহাজোঁটৰ প্ৰভাৱ একো নাই ইয়াতে মহাজোঁট কেনেকৈ প্ৰভাৱ পেলাব মহাজোঁটত যিখিনি মানুহ আছে সেইখিনি আজিৰ মানুহ নহয় যোৱা 50 বছৰে সেই মানুহবিলাকে আজি BPFহে নতুন বাকীবিলাকতো আৰু যোৱা 50 বছৰে ৰাজনীতি কৰি আছে আৰু সেই ৰাজনীতি কৰাৰ নামত কিবা এটা সমস্যাই সমাধান হৈছে না কিবা এটা ভাল উন্নয়নে পাইছে না কি হৈছে একোই হোৱা নাই আৰু সেইকাৰণে আজি ৰাইজে পৰিৱৰ্তন বিচাৰি পেলাই UPPL চৰকাৰ আনিছে আৰু এইবাৰ এছেম্বলি ইলেকশ্যনত এই পৰিৱৰ্তনটো কণ্টিনিউ হ'ব আৰু ভাল এটা সুস্থ চৰকাৰ গঠন কৰি ৰাইজে নিজৰ কামটো কৰিবলৈ আগবাঢ়ি যাব